बे नुथाया सुक्लाय दैमानि सायाव थानाय दालां टंलानिफ्राय नावकाटा जानानै तामुलपुर थांग्रा लामानि निज्जारगाव गामिनि फोनांजाबनाय लामानि दालांनि मोननैबो रुगुङा दैबानाजों खुरखाना बायफ्लंनायनि जाउनाव ओनसोलनि रायजोफोरा हान्थिनायाव जोबोर जेंनाजों मोगा-मोगि जानांदों। मख'जाथाव बाथ्रादि गोबां जेंनाजों मोगा-मोगि जानांनाय रायजोफोरनि गोबां बोर खावलायनायाव आगोलनि सोरखारा निज्जारगाव गामिनि सेरजों बोहैलांनाय सुक्लाय दैमानि सायाव गंसे दंफांनि दालां बानायनानै होदोंमोन। नाथाय थांनाय दैबानानि समाव दालांनि मोननैबो रुगुङा खुरखानानै थानायनि जाउनाव ओनसोलनि रायजो राजा गोबां फरायसा फरायसुलिफोरा हान्थिनायाव जोबोर जेंनानि मोगा-मोगि जानांदों। जाय समाव बिटिआर खुंथाया जौगानायनि स्ल'गान होदों बेबादि समावबो निज्जारगाव ओनसोलनि रायजोफोरा हान्थिनाय लामायाव जेंनाजों मोगा-मोगि जानांनायखौ गोजोननाय गैयै फोरमायदों। लोगोसेनो बे जेंनाखौ थाबैनो राहा लानानै ओनसोलनि रायजो राजा आरो फरायसा फरायसुलिफोरनि थांलाय फैलाय राहाखौ मोजां खालामना होनो जायगानि एमएलए जलेन दैमारि, जायगानि एमसिएलए एबा बिटिसि खुंथायनि इएम रनेन्द्र नार्जारि आरो बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर', आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माखौ ओनसोलनि सुबुङा खावलायदों। মোটামুটি নদীৰ পাৰতে মই তামুলপুৰ জিলাৰে মানুহ, মোৰ ঘৰ নদীৰ পাৰতে। গতিকে আমি বিৰাট যাতায়াত মানে দুৰ্ভোগ ভুগিব লগা হৈছে। এই দলংখন তাৰমানে দিলে, নতুন কৰি দিলেও তাৰমানে দুটা মূৰ্তি ভাঙি লৈ গ'ল। এইটো কোনো বিভাগৰ কাণ সাৰে নাই। আমাৰ মোটামুটি যিখিনি মানুহ আমাৰ যাতায়াত কৰা মানুহ বিৰাট দুৰ্যোগত ভুগি আছোঁ আমি। গতিকে বেমাৰী এটা নিব লাগিলেও হাহাকাৰ আমাৰ। এনে সুধা মানুহটো নাকটা চক খোজকাঢ়ি গ'লে 1 ঘণ্টাই লাগে, চাইকেল মাৰি গ'লে মোটামুটি আধা ঘণ্টা লাগে। গতিকে মই বিভাগীয়ক অনুৰোধ জনাওঁ যাতে এই পথটো ভালকৈ মুকলি কৰি দিয়ে, তাৰ বাবে মই অনুৰোধ কৰিলোঁ। এখন মানে চূণ তেল দি বঢ়িয়া ৰং কৰি থৈ দিছে, কিন্তু যাতায়াতৰ কাৰণে কোনো এটা হেৰিয়ে নাই এতিয়া। কি অসুবিধা হৈছে? অসুবিধা মানে আমাৰ যাতায়াতৰ মানে বিৰাট অসুবিধা আৰু এই অসুবিধা। কোনো এটা মানুহ যাব নোৱাৰে, ল'ৰা ছোৱালীটো পাৰ হ'বই নোৱাৰে। এটা কিছুমান চেংৰা ল'ৰা এটা হয়তো যাব পাৰে অলপমান, এইখিনিয়ে আৰু। আমি মানে গোটেই আমাৰ এইখিনি অঞ্চলৰ মানুহে বহু উপকৃত হ'ব, মোটামুটি 10-12খন গাঁৱৰ মানুহ। এই দলংখন নোহোৱাৰ বাবে আমি মোটামুটি মই যাই থাকোঁ, নাওকাটা ডেইলি যাওঁ, মোটামুটি আধা ঘণ্টা লাগে। খোজকাঢ়ি গ'লেতো 1 ঘণ্টা লাগে। এইখিনিয়ে আৰু। যদি দলংখন হয় আৰু আমাৰ মানে যিটো আমাৰ যিটো দুৰ্যোগটো আমাৰ অলপ হেৰি হ'ব আৰু কিছু কমি যাব। দলংখন হ'লে আমি উপকৃত হ'ম আৰু। গতিকে আমি 5 মিনিটতে পাই নাওকাটা চক ইয়াৰ পৰাই চিধা গ'লে। এইখিনিয়ে আৰু। কি ক'ব চৰকাৰৰ ওচৰত মই এইখিনিয়ে অনুৰোধ কৰিছোঁ আৰু যাতে আমাৰ হিমন্ত ছাৰকো মই অনুৰোধ কৰোঁ, সিহঁতে একবাৰ আহি চাই গ'লে অলপ ভাল হয় আৰু। হয়, তামুলপুৰ জিলাৰ তামুলপুৰ আৰু টংলা সংযোগী যি এই পথ, নিজ্জাৰগাঁৱত অৱস্থিত এই পথ, এই পথৰ এই দলং, এই শুক্লাই নদীৰ ওপৰত যি দলং দেখা পাইছে, কাঠৰ দলং, এই দলং নিৰ্মাণ হোৱাৰ এবছৰো নহ'ল। এবছৰ নহওঁতে ভাঙি ছিঙি নদীয়ে লৈ যায়। আজি দলংখনৰ এই অৱস্থা আপোনালোকে দেখা পাইছে, যাতায়াত ব্যাহত হৈ আছে। আৰু স্কুলীয়া ল'ৰা ছোৱালী হওক, বেপাৰ বাণিজ্য কৰিব যোৱা মানুহ হওক বা বিভিন্ন ধৰণৰ মানুহ আজি মেডিকেল যাব লগা হ'লেও এই ৰাস্তাৰে যাব নোৱাৰে। তাৰ ফলত বহুত অসুবিধা হৈ আছে মানুহৰ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছোঁ, এই পথছোৱা আৰু লগতে এই দলংখন যাতে সুচল কৰি আমাক ৰাইজক যাতে সকাহ দিব পাৰে। কাৰণ আমি দেখা পাইছোঁ অসম চৰকাৰৰ যি বিজেপি চৰকাৰ আৰু বিটিআৰৰ যি UPPL চৰকাৰ, এই দুয়োখন চৰকাৰে কিন্তু উন্নয়নৰ শ্লোগান দি আজি গাদী দখল কৰিলে। আৰু উন্নয়নৰ শ্লোগান দি তেওঁলোকে বিভিন্ন ঢাক ঢোল বজাই তেওঁলোকে আজি শাসন কৰি আছে। কিন্তু আচল মানে যি উন্নয়নৰ ফোপোলা স্বৰূপ আপোনালোকে দেখা পাইছে। দলংখন কোটি টকাৰো অধিক ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল। এই কোটি টকাৰ অধিক নিৰ্মাণ কৰাৰ পিছত এই দলংখনৰ আজি কিয় এনেকুৱা অৱস্থা হ'ল আমি বুজি পোৱা নাই। দলংখন যদি কোটি টকাৰ ওপৰত যদি ব্যয় কৰিছে, তেতিয়াহ'লে ভাল এখন দলং নিৰ্মাণ কৰিব লাগে। দলংখন নিৰ্মাণ কৰিলে ঠিকেই, কিন্তু দলংখনৰ অকণমান পানী আহোঁতে দলংখনৰ 2টা মূৰ উটাই লৈ গ'ল। এই 2টা মূৰ উটাই লৈ যোৱাৰ ফলত আজি 2টা মূৰ আজি 2টা গাঁত হৈ আছে, ইফালেও এটা গাঁত সিফালেও এটা গাঁত। আৰু দলংখন আপোনালোকে দেখা পাইছে নদীৰ মাজত অৱস্থিত বৰ্তমান দলংখন, দুয়োফালে নদী। গতিকে আপোনালোকে দেখা পাইছে নদী ফলত মানুহ অহা যোৱা কৰিব পৰা নাই। 2-এজন মানুহ আহে নদীত নামি আহে, তাৰপিছত নদীত মানুহ পৰি যায়, নিজৰ যি সামগ্ৰী এই সামগ্ৰীও নদীত উটি যায়, বিভিন্ন চাইকেল উটি যায় নদীত। গতিকে আমি এটা কথা দাবী জনাইছোঁ,
অসমৰ মাননীয় মুখ্যমন্ত্ৰী লগতে BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ অঞ্চলৰ যি তামোলপুৰ বিধানসভা সমষ্টিৰ MLA জলেন দৈমাৰী ডাঙৰীয়া। গতিকে আপোনালোকে ৰাইজক আশ্বস্ত কৰিব বিচাৰি আছে, কিন্তু যি কথা দি তেওঁলোকে কথা পালন কৰিব পৰা নাই।